নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি নৱম শ্ৰেণীৰ পাঠ এটি আলোচনাৰ বিষয় হিচাপে লৈছো আজিৰ পাঠটো ইউক্লিডৰ জ্যামিতিৰ পৰিচয় এই পাঠটোৰ ওপৰত মই আগতে দুটা ক্লাছ দিছো আজি তৃতীয় দিন হ'ব আজিৰ টপিকটো হ'ল definition of parallel line perpendicular line segment radius and square অনুশীলনী 5.1 ইয়াৰ আজি আমি 2 নম্বৰ অংকটো কৰিম ইয়াৰ 2 নম্বৰ অংকটো আমাৰ সকলোৱে চাই যাম যে তলৰ প্ৰতিটো পদৰ সংজ্ঞা দিয়া তাত কিবা আন পদ আছে নেকি যাৰ প্ৰথমে সংজ্ঞা দিয়াৰ প্ৰয়োজন সেইবোৰ কি আৰু তুমি কেনেকৈ সেইবোৰ সংজ্ঞা দিবা সংজ্ঞা কেনেকৈ দিম এটো কৈছে তাৰপিছত প্ৰথমটো কৈছে সমান্তৰাল ৰেখা লম্ব ৰেখা ৰেখা খণ্ড তাৰপিছত এটা বৃত্তৰ ব্যাসাৰ্ধ আৰু পিছৰটো কৈছে বৰ্গ এটা ইয়াৰ কাৰণে আমি প্ৰথমতে সমান্তৰাল ৰেখাটো লম সমান্তৰাল ৰেখা ইয়াত সমান্তৰাল ৰেখাটো সংজ্ঞাটো আমি লিখিছো যে সমান্তৰাল ৰেখা দুডাল ৰেখাক দুয়োমূৰে বঢ়াই দিলে কেতিয়াও কটাকটি নকৰা ৰেখাক সমান্তৰাল ৰেখা বোলে দুডাল ৰেখাক আমাৰ প্ৰথমটোত কৈছে যে দুডাল ৰেখাক মই দুডাল ৰেখা আঁকিম যে মই এনেকৈ এডাল আঁকিলো আৰু এডাল আঁকিলো এনেকৈ কাষতে আঁকিছো যে কটাকটি নকৰাকে এয়া আঁকিলো এই ৰেখা দুডাল ধৰা হল এটো এ বি ৰেখা আৰু এটো হল এটো সি ডি ৰেখা বুলি কৈছো এটা এ বি ৰেখাডাল সি ডি ৰেখাডাল কৈছে ৰেখা দুডাল ৰেখাক দুয়োমূৰে বঢ়াই দিলে কেতিয়াও কটাকটি নকৰা ৰেখাক সমান্তৰাল ৰেখা বুলি তাৰমানে ইয়াক যদি বঢ়াই দিও এইফালে যদি ইফালে এ বিডালক ইফালে বঢ়াই দিও সিমানে বঢ়াই দি থাকিব পাৰিম ঠিক তেনেকৈ সি ডিকো যদি বঢ়াই দি থাকিব পাৰিম কিন্তু ই কেতিয়াও কটাকটি নকৰে যেতিয়া কটাকটি নকৰে তেতিয়া আমাৰ এই ৰেখাডাল সমান্তৰাল ৰেখা তাৰমানে আমাৰ ইয়াত এ বি আৰু সি ডিডাল সমান্তৰাল ৰেখা আকৌ এই সমান্তৰাল ৰেখাৰ সংজ্ঞাটো আমি বেলেগ ধৰণে দিব পাৰো ইয়াত মই বা বুলি দিছে কাৰণে দুডাল ৰেখাৰ মাজৰ নিম্নতম দূৰত্ব সকলো স্থানতে সমান হলে ৰেখা দুডালক সমান্তৰাল ৰেখা বোলে এনেকৈ ক'ব পাৰি যে এই দুডাল ৰেখা কিছু এই ৰেখা দুডালৰ নিম্নতম দূৰত্ব দুটা যিকোনো বিন্দুত ধৰা হল আমি এটা বিন্দু ললো এটো এটা বিন্দু পি এটা পি বিন্দুৰ পৰা আমি সি ডি দূৰত্ব লম সি ডি নিম্নতম দূৰত্ব এনেকৈ এটা দূৰত্ব ললো এটা পি কিউ ললো ঠিক তেনেকৈ অন্য ঠাইত এটা বিন্দু ললো এই ৰেখা দুটাৰ ওপৰতে নিম্নতম দূৰত্ব এটো ধৰা কে এটো কলো এল কে এল নিম্নতম দূৰত্ব তাৰমানে আমি এনেকৈ বেকাকে ললে নহব এনেকৈ যদি বেকাকে এনেকৈ ললে নহব এটোটো নিম্নতম নহব আমাৰ এনেকুৱা 90 ডিগ্ৰী কোণত হলে নিম্নতম হয় এটা এই নিম্নতম দূৰত্ব পি কিউ আৰু যদি এল কে এল এই দূৰত্ব দুটা যদি সমান হয় তেতিয়াহলে এ বি ৰেখা আৰু সি ডি ৰেখাডাল সমান্তৰাল হ'ব এটো আমাৰ মানে সমান্তৰাল ৰেখাৰ ধাৰণা আৰু সমান্তৰাল ৰেখাক আমি কি লিখো এনেকৈ লিখো যে এ বি আৰু সি ডি সমান্তৰাল এ বি সমান্তৰাল সি ডি এনেকৈ লিখা তাৰমানে এ বি ৰেখাডাল আৰু সি ডি ৰেখাৰ সমান্তৰাল এনেকৈ চিন দুটা দিয়া যায় এই ধৰণৰ চিনটো দিয়া হয় এটোৱে সমান্তৰাল চিন বুজায় সমান্তৰাল চিন তাৰপিছত আমাৰ আহিছে আমাৰ দ্বিতীয়টো দিছে আমাৰ লম্ব ৰেখা লম্ব ৰেখা তা লম্ব ৰেখা কাক বোলে এটা সংজ্ঞা দিব লাগে
যে দুডাল ৰেখাই 90 ডিগ্ৰী কোণ উৎপন্ন কৰি কটাকুটি কৰিলে ৰেখা দুডালক লম্ব ৰেখা বোলে ইয়াত মানে কি হৈছে যে ইয়াত চাবা আমাৰ প্ৰথমতে কৈছিলে যে প্ৰতিটো পদৰ সংজ্ঞা দিব দিছে এটা ৰেখাৰ সংজ্ঞাটো কিন্তু মই ইয়াত দিয়া নাই ৰেখা কাক বোলে এই ৰেখাটো হ'ল কি ৰেখা যদি আমি কওঁ সংজ্ঞা দিওঁ যে এটা বিন্দুৱে যদি গতি কৰে দিশ পৰিৱৰ্তন নকৰাকৈ এনেকৈ গতি কৰে পোনে গতি কৰে তেতিয়াহ'লে কি হ'ব ৰেখা হয় ইফালে যাব বা ইফালে দিশ পৰিৱৰ্তন নকৰাকৈ গতি কৰে তেতিয়া তাক কোৱা হয় ৰেখা এতিয়া ইয়াত মই ৰেখাৰ সংজ্ঞাটো দিয়া ডাইৰেক্ট লম্ব ৰেখা দিছোঁ যে দুডাল ৰেখাই 90 ডিগ্ৰী কোণ উৎপন্ন কৰি কটাকুটি কৰিলে ৰেখা দুডালক লম্ব ৰেখা বোলে এতিয়া দুডাল ৰেখা ধৰা মই এডাল ৰেখা লৈছোঁ যে ৰেখা এডাল মাৰ্কিং ইয়াতে এডাল ৰেখা আঁকিলোঁ এডাল ৰেখা আৰু এই 90 ডিগ্ৰী কোণ কৰাকৈ আঁকিম 90 ডিগ্ৰী কোণ কৰাকৈ এডাল ৰেখা আঁকিলোঁ ধৰা হ'ল এডাল এ বি ৰেখা এতিয়া এ বি ৰেখা আঁকিলোঁ এতিয়া এ বি ৰেখা ধৰা হ'ল পি বিন্দুত এডাল অন্য এডাল ৰেখা আঁকিম ধৰা এইটো পি বিন্দুটোত আমি এডাল অন্য এডাল ৰেখা আঁকিম কিন্তু লম্ব বুলি কওঁতে এটা 90 ডিগ্ৰী কোণ এতিয়া 90 ডিগ্ৰী কোণটো আমি এনেকৈ আঁকিব পাৰোঁ এনেকৈ ল'লোঁ এই যে আমাৰ যিডাল আঁচ আছিলে এই আঁচডালে 90 ডিগ্ৰী থকা আঁচডালেৰে গৈছে গতিকে ইফালে এটা বিন্দু আৰু ইফালে এটা বিন্দু হ'ল এই দুটা বিন্দুৰে যিডাল আঁকিম সি হ'ব 90 ডিগ্ৰী মানে 90 ডিগ্ৰী কোণ কৰিব এইটো আঁকিছোঁ এইডাল ৰেখা আঁকিলোঁ এডাল ৰেখা ধৰা হ'ল চি ডি এই চি ডি ৰেখাডালে ইডালে আনডালৰ লগত 90 ডিগ্ৰী কোণ কৰিব এতিয়া ইয়াত চাবা আমাৰ পি বিন্দুটো ইয়াৰ লগত মিলাম এইটো পিত মিলাইছোঁ আৰু ইফালৰ আঁচডাল আমাৰ এই 0 ডিগ্ৰীৰ লগত মিলালোঁ ইয়াৰ মিলিলে এতিয়া এইটো আমাৰ এ বিডাল 90 ডিগ্ৰী থকাৰে গৈছে আৰু চি ডিডাল এই 0 ইফালে 0 এই 0 মাজেৰে গৈছে মানে এইটো ইফালে এনেকৈ 0ৰ পৰা আমি 10 20 30 40 50 60 70 80 90 তাৰমানে এইটো আমাৰ 90 ডিগ্ৰী হ'ল এইটো 90 হ'লে ইফালেও 90 হ'ব ইফালৰ পৰা যাওঁ এইটো 0 10 20 30 40 50 60 70 80 90 এইটো 90 হ'ব এইটো 90 ইফালেও 90 ইফালেও 90 চব গোটেইকেইটা 90 ডিগ্ৰী তাৰমানে 90 ডিগ্ৰীত কোণত এই ৰেখাডাল এ বি আৰু চি ডিয়ে কটাকুটি কৰিলে এটা এ বি আৰু চি ডিয়ে 90 ডিগ্ৰী কোণত কটাকুটি কৰিলে মানে এ বি ৰেখাডাল আৰু চি ডি ৰেখাডাল লম্ব ৰেখা হ'ল আমাৰ ওপৰৰ চিত্ৰটো কি হ'ব এ বি লম্ব এইটো চিনক লম্ব বুলি কয় এইটো লম্ব চি ডি এ বি লম্ব চি ডি এইটো আঁকিলোঁ আমি এতিয়া আমাৰ মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সট পিছৰটোলৈকে যাম এতিয়া আহিছোঁ আমাৰ পিছৰটো তাত আছে ৰেখাখণ্ড এতিয়া কাক বোলে ইয়াত মই লিখিছোঁ যে ৰেখা এডালত থকা যিকোনো দুটা বিন্দুৰ মাজৰ অংশক ৰেখাখণ্ড বোলে এইটো সংজ্ঞা সূত্ৰ ৰেখা এডালত থকা যিকোনো দুটা বিন্দুৰ মাজৰ অংশক ৰেখাখণ্ড বোলে এতিয়া মই এটা ৰেখা আঁকিলোঁ ৰেখাটো কাক বোলে মই আগতে কৈছিলোঁ যে বিন্দুৱে মানে দিশ পৰিৱৰ্তন নকৰাকৈ পোনে গতি কৰিলে তাক ৰেখা বোলে এতিয়া মই এটা বিন্দু ল'লোঁ এইটো বিন্দু এটা এই বিন্দুৰ দিশ পৰিৱৰ্তন হয় এনেকৈ পোনে গতি কৰিলে এতিয়া এই গতিপথটোকে ক'ব ৰেখা এইটো ৰেখা ধৰা ৰেখা এইটো এ বি এডাল ৰেখা এতিয়া এই ৰেখাডালত কি হৈছে যে অসংখ্য বিন্দু আছে এটা অসংখ্য বিন্দু থাকিলে ইয়াৰ এটা বিন্দু ধৰা এইটো এটা বিন্দু ল'লোঁ ইয়াতে এটা বিন্দু ল'লোঁ পি কিউ এটা কৈছে ৰেখাডালত থকা যিকোনো দুটা বিন্দুৰ মাজৰ অংশ তাৰমানে আমি এ বি ৰেখাডালৰ এটা মাজৰ অংশ পি ল'লোঁ এইটো কিউ ল'লোঁ এতিয়া পি দুটা বিন্দু ল'লোঁ এই মাজৰ অংশ পি কিউ তাৰমানে পি কিউডাল হ'ব
তাৰমানে আমি ধৰ এনেকৈ আঁকিলোঁ এইটো পি এইটো কিউ তাৰ পি কিউ এই দুটা বিন্দু এইটো এটা বিন্দু এইটো বিন্দু পি কিউ এটা ৰেখাখণ্ড তাৰমানে কি হয় ৰেখাত প্ৰান্ত বিন্দু নাথাকে ৰেখাত প্ৰান্ত বিন্দু নাথাকে তাৰমানে এইটো ৰেখাত প্ৰান্ত বিন্দু নাই মানে এডাল হ'ল ৰেখা আমি আঁকিছোঁ এডাল ৰেখা আৰু এডাল হ'ল ৰেখাখণ্ড এডাল ৰেখাখণ্ড আৰু এইটো ৰেখা এ বি ৰেখা আৰু পি কিউ ৰেখাখণ্ড ইয়াত তাৰমানে কাৰ চিনটো নিদিব তাৰমানে এইটো প্ৰান্ত বিন্দু আছে এইটো শেষ বিন্দু পি আৰু কিউ এইটো হ'ল ৰেখাখণ্ড এবাৰ আমাৰ আহিলে নেক্সট যে 4 এটা বৃত্তৰ ব্যাসাৰ্ধ কাক বোলে তাৰ আগতে আমি বৃত্ত কাক বোলেটো লিখিম যে এটা নিৰ্দিষ্ট বিন্দুৰ সমদূৰৱৰ্তী বিন্দুবোৰেৰে গঠিত আবদ্ধ বক্ৰক বৃত্ত বোলে আৰু নিৰ্দিষ্ট বিন্দুটোক বৃত্তটোৰ কেন্দ্ৰ বোলে এটা নিৰ্দিষ্ট বিন্দু ধৰা এইটো এটা নিৰ্দিষ্ট বিন্দু এই বিন্দুটোৰ পৰা সমদূৰৱৰ্তী যিবিলাক বিন্দু হ'ব সেইবিলাক হ'ব বৃত্ত এটা আমি এটা বৃত্ত আঁকিলোঁ আৰু এটা বৃত্ত এইটো বৃত্তটো এইটো হ'ল নিৰ্দিষ্ট বিন্দু ইয়াৰ পৰা এইটো সমদূৰৱৰ্তী এইটো অংশ এইটো হ'ল বৃত্ত আৰু এই যে নিৰ্দিষ্ট বিন্দু য'ৰ পৰা আমি লৈ আঁকিছোঁ এইটো কোৱা হ'ব কেন্দ্ৰ এইটো হ'ল বৃত্তৰ কেন্দ্ৰ এটা কৈছে যে নিৰ্দিষ্ট বিন্দুটোক বৃত্তটোৰ কেন্দ্ৰ বোলে এতিয়া বৃত্তৰ কেন্দ্ৰ আৰু বৃত্তটোৰ ওপৰত থকা যিকোনো বিন্দুৰ মাজৰ দূৰত্বক বৃত্তৰ ব্যাসাৰ্ধ বোলে এটা কৈছে বৃত্তৰ কেন্দ্ৰ আৰু বৃত্তটোৰ ওপৰত থকা যিকোনো বিন্দুৰ মাজৰ দূৰত্বক বৃত্তৰ ব্যাসাৰ্ধ বোলে এতিয়া এইটো বৃত্তৰ কেন্দ্ৰ আৰু এই বৃত্তত থকা যিকোনো এটা বিন্দু এইটো বিন্দুকে ল'লোঁ লৈ আমি এইটো আস্থানি দিম আস্থানি দিলোঁ এয়া আঁচডাল টানিলোঁ এইটো হ'ব আমাৰ মানে ব্যাসাৰ্ধ এইটো ভালকৈ উঠা নাই অলপ স্পষ্ট হ'ল এতিয়া এইটো তোমালোকে বুজি পাইছা চাগে এইটো এ বিন্দু ধৰা বৃত্তটোৰ ওপৰত আছে আৰু এইটো চি কেন্দ্ৰটো অ বুলিও ক'ব পাৰি এতিয়া ইয়াত অ এ হ'ল কি ব্যাসাৰ্ধ নেক্সট আহিলে আমাৰ বৰ্গ 4ডাল ৰেখাখণ্ডৰে গঠিত আবদ্ধ চিত্ৰক চতুৰ্ভুজ বোলে আমি এইটো পাইছিলোঁ যে এনেকৈ এটা চিত্ৰ 4ডাল ৰেখাখণ্ড আছে এইটো এটা এনেকুৱা 4ডাল আঁকিলোঁ এইটো এ বি চি ডি 4টা ৰেখাখণ্ড এ বি এডাল ৰেখাখণ্ড বি চি এডাল চি ডি এডাল আৰু এ ডি এডাল 4ডাল ৰেখাখণ্ড ইয়াতে আবদ্ধ চিত্ৰ মানে ইয়াতে ফাঁক নাই মাজত লগ লাগি আছে গোটেইকেইটা তাক ইয়াত কোৱা হয় চতুৰ্ভুজ এতিয়া আমাক কৈছে নেক্সট কৈছে যে যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান আৰু প্ৰতিটো কোণ সমকোণ তেনে চতুৰ্ভুজক বৰ্গ বোলে তাৰ বৰ্গৰ সংজ্ঞা এইটোৱে যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান আৰু প্ৰতিটো কোণ সমকোণ তাৰমানে 90 ডিগ্ৰী তেনে চতুৰ্ভুজক বৰ্গ বোলে এইটোৱে হ'ল আমাৰ মানে কি হ'ল বৰ্গৰ সংজ্ঞা বৰ্গ কাক বোলে আৰু চিত্ৰটো হ'ব আমাৰ এনেকুৱা এইটো কিন্তু চতুৰ্ভুজ দেই এইটো হ'ল চতুৰ্ভুজ আৰু বৰ্গ হ'ল এনেকুৱা ধৰণৰ হ'ব ধৰা আমি এইটোৰ পৰা আমি 9 লৈকে লৈছোঁ নেক্সট আমি
কেলুম নেক্সট একে সমান হ'ব লাগিব গোটেইকেইটা বাহু সমান এয়া হ'ল 9 ইয়াৰ কোণবিলাক 90 ডিগ্ৰী এইটো যদি চাওঁ এইটো চাওঁ আমি চালোঁ এইটো 90 ডিগ্ৰী হৈছে এইটো 90 ডিগ্ৰী হৈছে আৰু নেক্সট ঠিক তেনেকৈ ইফালতো চালে এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী গোটেইকেইটা কোণে এইটো 90 এইটো 90 এইটো 90 এইটো 90 আৰু এইটো 90 ডিগ্ৰী আৰু এইটো বাহু এইটো বাহু এইটো বাহু এইটো বাহু গোটেইকেইটা বাহু সমান পি কিউ নাম দিছোঁ পি কিউ আৰ এছ এইটো বৰ্গ আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ তোমালোকে পাঠটো বুজি পাইছা নেক্সট ভিডিঅ'টো আমি কম দিনতে কাইলৈকে ইয়াৰ পিছৰ অংকটো আমি আৰম্ভ কৰিম ধন্যবাদ